তো হেল্ল' গাইজ, কি খবৰ? নিশ্চয় চাগে ভাল সকলোৰে। আজি বৰ্তমান আছোঁ চুপাংবাৰীৰ ওচৰে পাঁজৰে থকা গাঁও এখনত। মানে ইয়াত মানে শ্বুটিং হৈ আছে কংগনা ৰাণাৱত, বলীউডৰ মানে জনপ্ৰিয় অভিনেতা, আপোনালোকে জানেই যিহেতু। তো ইয়াত বোলে শ্বুটিং কৰি আছে। এতিয়া যোৱাটো সম্ভৱ হয়নে নহয় চাবলৈ সেইটো মই নাজানো। তাত বোলে পুলিচ চুলিচো দিয়াই আছে আৰু ভেটিও ধৰিছে, সেইখিনি গম নাপাওঁ। কিন্তু তাত গৈ আপোনালোকক জনাই আছোঁ গোটেইখিনি কথা। তো গাইজ, আমাৰ এইফালে আছে ধ্ৰুৱ ডাঙৰীয়া, মচাই বিৰাট হেণ্ডচাম লগা হৈছে চলটোক আজিকালি। তো গাইজ, এনেদৰে জংঘলৰ মাজে মাজে একদম সেউজীয়া 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 ৰাস্তাৰে আমি গৈ আছোঁ জৰামুখৰীয়া গাঁৱলৈ। আচলতে তাতেই শ্বুটিং হৈ আছে, 2 দিন হ'ব বোলে। আজি প্ৰথম দিনটো আৰু কালিও আছে। আপোনালোকে যদি আজি ভিডিঅ'টো চাইছে আপোনালোকে কালি আহিব পাৰিব শ্বুটিং চাব। কিন্তু ভিতৰত যোৱাটো ইমান সম্ভৱ নহ'ব যেন পাওঁ। আপোনালোকে যদি আহে এনে দূৰৰ পৰা চাব পাৰিব আৰু। তো গাইজ, ইয়াত চাওকচোন, গাড়ীয়ে গাড়ী ভৰ্তি হৈছে। গাড়ী কিমান, পুলিচ আৰ্মি চবৰে গাড়ী। ইয়াৰ পৰা আৰম্ভ মানে একদম গাড়ী, দুনিয়াৰ গাড়ী লৈছে। আৰু আপোনালোকে জানে যে এইখন এখন পলিটিকেল চিনেমা, ইমাৰ্জেঞ্চি চিনেমাখন শ্বুট কৰি আছে। তো গতিকে এম্বাচাডৰটো থাকিবই, এম্বাচাডৰেদি ভৰ্তি হৈ আছে আৰু ইয়াত। আৰু এইদৰে তাৰমানে চাওকচোন, মনে মনে ভিডিঅ' কৰিছোঁ, এইদৰে পুলিচবোৰে ৰখি আছে আৰু কাকো যাব দিয়া নাই। আৰু গাইজ, এয়া চাওক, এইখন আগত এখন দলং আছে, এই জুম কৰি দিছোঁ, চাই লওক এবাৰ। এইখন দলঙতে তাৰমানে শ্বুটিং হ'ব আৰু শুনামতে এইখন দলং জ্বলাই দিব। আপোনালোকক ওচৰৰ পৰা দেখুৱাবলৈ লৈ যাম, এই তালৈকে যাম পাৰিলে। আপোনালোকক দেখুৱাৰ কাৰণে গাইজ চাওক, কেনেকুৱা কেনেকুৱা ৰাস্তাৰে আহিব লগা হৈছে। ইয়াৰ পৰা দেখিব লাগে ভালদৰে, চাওঁ বাৰু। অ ভাই, গালি পাল্লা আহি অলপমান ওচৰত আহি পালোঁ দে। এইখনত ইয়াত মানে এইখন মানে জংঘলত তাৰমানে কায়ো পুলিচ চুলিচ দিয়া নাই আৰু এইখিনিত অলপমান ওচৰি হয়। ইয়াৰ পৰা ভালদৰে তাৰমানে চিনিও পায় কেনেকৈ শ্বুটিং কৰি আছে। সেইখন দেখাই পাইছে, গ্ৰীণ বৰ্ড এখন আছে। সেইখন গ্ৰীণ বৰ্ডৰ পিছফালে আছে, আগত আছে কংগনা ৰাণাৱত আৰু ইফালে আছে কেমেৰা পাৰ্চনসকল। তো চাই লওক একবাৰ। আৰু গাইজ, এয়া চাওক, এইবাৰ ভালদৰে নিশ্চয় চাগে দেখিছে ভালদৰে, সেয়াই শ্বুটিং কৰি আছে। চামানদৈ ভৰ্তি হৈছে। আৰু মই শুনা মতে গাইজ, মানে ইয়াৰ মানুহখিনি কোৱা মতে এইখন বোলে চিনেমাখন 200 কৰোৰৰ চিনেমা হ'ব, 200 কৰোৰ টকাৰ চিনেমা হ'ব এইখন চিনেমা। চিনেমাখনৰ নাম হ'ল ইমাৰ্জেঞ্চি। আপোনালোকে গুগলত চাৰ্চ কৰিলে পাব। ইয়াৰ প্ৰডিউচাৰ হ'ল প্ৰীতি কিবা আছিল আৰু নিজে কংগনা ৰাণাৱত আৰু কোনোবা এজনী আছিল আৰু 2জনী প্ৰডিউচাৰ। মানে ইহঁতে ইনভেষ্ট কৰিছে পইচাখিনি। বাকী চাই লওক একবাৰ। এইজনী কংগনা ৰাণাৱত, মুছলমান দেখি গমেই পাইছে এইজনীয়ে। আৰু গাইজ, এতিয়া শ্বুটটো হৈ গ'ল চাগে আৰু এই ছাতাৰ তলত যাই আছে কংগনা ৰাণাৱত। এয়া চাওক, সেইজনীয়ে অলপ চুলিও কালাৰ কৰিছে। আমি ভালদৰে দেখিছোঁ, আপোনালোকে কেমেৰাত হয়তো ভালদৰে দেখা পোৱা নাই। শ্বুটটো কমপ্লিট হ'ল। এতিয়া নেক্সট বেলেগ এটা শ্বুট কৰিব, সেইটোও আপোনালোকক দেখুৱাব চেষ্টা কৰিম, চাই থাকক। এই গাছৰ চেঙাটো তাইক ছাতা লাগে হা, কলা ছাতা লৈ গেছি। মানে এইখন দলঙৰ বোলে ঠিকা লৈছিল 75,000 টকাত। চাওকচোন দলংখন একবাৰ, 75,000 টকা দিছে কংগনা ৰাণাৱতে, তেতিয়াহে এখন দলং বানাই দিছে। ঐ, কি কৰিছা? হাগি আছা? আৰু গাইজ, এটা কথা মন কৰিব, ইহঁতে কিমানখিনি খৰচ কৰিছে ভাবকচোন, কিমানখিনি খৰচ কৰিছে তাত। মানে সেই শ্বুটিং কৰাৰ পৰা, চিকিউৰিটি গাৰ্ডৰ পৰা, মানে এইখিনি সম্পূৰ্ণ ঠাইখিনি তাৰমানে ব্লক কৰি পেলাইছে, মানে কোনো যাতে অহা যোৱা কৰিব নোৱাৰে। আৰু গাইজ, তাত মানে ইয়াত আৰু তাত সেইখিনিত আৰু এইখিনিত তাৰমানে লিমিটেড মানুহে আহি যাব পাৰিছে তাত। মানে যোনে তোনে যাব নোৱাৰে। হয়তো তাৰ লগত জড়িত হ'ব লাগিব চিনেমাখনৰ লগত, হয়তো কংগনা ৰাণাৱতৰ ফেমিলি হ'ব লাগিব, তেতিয়াহে তাত যাব পাৰিব আপুনি। যোনে তোনে যাব নোৱাৰে, প্ৰেছে হওক, মিনিষ্টাৰে হওক, যাই কি নহওক, এলাউ নাই তাৰমানে উইথাউট পাৰ্মিশ্যন। ইয়াত লিখা আছে এডুকেশ্যনেল টুৰ ফিল্মছ অন ষ্টাডিজ। মানে ইহঁতসকলে তাৰমানে কংগনা ৰাণাৱতক চোৱাৰ কাৰণে তাৰমানে ৰখি আছে, কিন্তু এতিয়ালৈ পাৰ্মিশ্যন পোৱা নাই আৰু ইয়াত ৰখি আছে। এনেদৰে চাওক, এইবোৰ ফুল লৈছে, কাক দিবা এইবোৰ? এই ফুল লৈ আছে চাওক। আৰু ইফালে আছে কিবা কিবি লিখাই আছে KR কংগনা ৰাণাৱত। আৰু ইফালে গিফ্ট লৈছে মাইনাজনী, ধুনীয়া। তো কি হয় চাওঁ পিছলৈকে। আৰু গাইজ, মানে এইটো এটা শ্বট ল'ব তাৰমানে, চাওকচোন কিমান বডি গাৰ্ড লৈছে। চাওক এবাৰ এটা শ্বুটৰ কাৰণে, মানে এবাৰ যোৱা আৰু এবাৰ আহা, এনেকুৱা এটা শ্বুট ল'ব আৰু
এবাৰ চাওক কংগনা ৰাণাৱত যাব আমি এম্বেচেডৰখনত যাব সেইখনত কংগনা ৰাণাৱত গৈছে ভালদৰে চাব এইখনত ভাই কি কাৰণত তুমি জেলত যাব লগা হ'ল আজি মই মানে তোমাৰ বাবে মই কংকনা ৰাণাৱৰ মানে প্ৰপ'জ কৰিব গৈছিলোঁ কংগনা ৰাণাৱতক আই লাভ ইউ ক'বা গৈছিলি সেইকাৰণে উঠি নিলা তোক আজি ভালেই হৈছে ইমান ব্যস্ততাৰ মাজতো আমাৰ মহান ব্যক্তিয়ে বঢ়িয়াকৈ চিপছ খাই আছে এনজয় কৰি আছে আৰু মাৰিও চুৰুত চুৰুত তো গাইজ চাওকচোন প্ৰতিদিন টাইমৰ দাদাজনে আহি কিনে মোক কিবা প্ৰশ্ন কৰিব ধৰিলে হঠাৎ তো মোৰ কাৰণেও বহুত ভাল লাগিল আৰু মোক বহুত ভাল লাগিল যিহেতু মই নিউজ চেনেলত প্ৰথমবাৰ ওলাইছোঁ তো থেংক ইউ কংগনা ৰাণাৱতক দেখা পালি না নাই প্ৰপ'জ কৰিছিলোঁচোন তোমাক মইচোন কৈছে মোক জেলত লৈ গৈছিল মই আৰু আহিছোঁ আচ্ছা তো গাইজ ঘৰ আহি পালোঁ যিখিনি পাৰিলোঁ দেখুৱালোঁ আপোনালোকক নিশ্চয় চাগে আপোনালোকৰ যদি কি ক'ম আৰু ইমান ওচৰৰ পৰা দেখুৱাব নোৱাৰিলোঁ বাৰু পিছলৈ যদি সুবিধা হয় কি হয় চাওঁ পাৰোঁ যদি দেখুৱাম বাৰু আৰু ইফালে ধ্ৰুৱ ভাইৰো বোলে ভোক লাগছে ইয়াকো এতিয়া কিবা খুৱাই কিনে খেদে দাং ঘৰত মই এতিয়া আৰু আজি ব্লগটো এইখিনিতে সামৰিলোঁ থেংক ইউ আৰু ভিডিঅ'টো ভাল পালে যদি লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ব্লগ আহি আছে ধামাকেদাৰ তো ঠিক আছে টাটা বাই বাই